কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছোঁ, ময়ো ভালে আছোঁ। আৰু ৰাতিপুৱা বাজিছে এতিয়া 7:05 বাজিছে আৰু মই এতিয়া নক্ষত্ৰ যাবলৈ লৈছোঁ। কৰিমগঞ্জৰ দাদা দুটা আহি আছে, এওঁলোকৰ লগতো যাম। আমাৰ ঘৰৰ শহুৰ দেউতাও যাব, হাজবেণ্ডো যাব। এওঁলোক আহিলে এওঁলোকৰ চাহ পানী দিলোঁ বাৰু, ৰেডি হৈছে যিহেতু আপোনালোকে আকৌ লগ পাই আছোঁ। আমি ওলালোঁ গোটেইখিনি, দেৰি হ'ল। তাৰপিছত আকৌ আমি নামি পেলাই ৰাস্তাত অকণমান ফল ল'লোঁ। এয়া ভাল ফল বিচাৰিছিলোঁ কিন্তু ভাল ফল নাপালোঁ, যিহেতু এয়াকে লৈ ল'লোঁ, উপায় যিহেতু নায়েই আৰু। তাৰপিছত মই ল'লোঁ মালাই এবাটি ৰাস্তাৰ পৰা। এতিয়া গাড়ীত বহি খাম আৰু, যিহেতু তাত বহি খাবলৈ একেবাৰে সময় নহ'ল। তাৰপিছত ফাইনেলি আমি আহি পালোঁহি আশ্ৰম। অকণমান দেখুৱাইছোঁ আপোনালোকক কিমান ধুনীয়া হয়। এয়া তাৰপিছত আমি আকৌ ওলালোঁ ভাত খাবলৈ বুলি। 1টা বজাত আমি আকৌ যাব লাগিব আশ্ৰমলৈ বুলি। আৰু আমি এতিয়া ভাত খাবলৈ আহি আছোঁ। আশ্ৰমৰ ভিতৰতে এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে, তালৈ আমি ভাত খাবলৈ গৈ আছোঁ। গাড়ীত গৈছোঁ যিহেতু আমি 1টা বজাত আকৌ আহি পাবহি লাগিব, যাতে দেৰি নহওক বুলি গাড়ীতে গ'লোঁ, গাড়ীতে আহিলোঁ। তাৰপিছত এয়া চাওকচোন কিমান ধুনীয়া হয় ৰেষ্টুৰেণ্টৰ পৰা। এই ভিউটো ইমান ধুনীয়া হয় খিৰিকীৰ পৰা। মই অকণমান ক্লিপ ল'লোঁ। এয়া আগফালে হয় কিবা এটা বনাই আছে আৰু এইবিলাক গোটেইবিলাক হ'ল হোষ্টেল। তাৰপিছত মই দিলোঁ খানাৰ অৰ্ডাৰ, ভেজ থালিকে দিলোঁ। কি দিম বুলি ভাবি তাৰপিছত দিলোঁ নাই ভেজ থালিকে খাওঁ বুলি। ভেজ থালি মই অৰ্ডাৰ কৰিলোঁ। তাৰপিছত ফাইনেলি আহি গ'ল আমাৰ খানা। চাওকচোন কিমান হাইজেনিক হয়, কিন্তু হাইজেনিকটো মেইন নহয় জানো। এয়া কিমান ধুনীয়াকৈ টেষ্টিকৈ বনাই খানা। আমি খালে ইয়াতে খাওঁ যেতিয়া আমি আশ্ৰম আহোঁ বাৰু। একদম ধুনীয়াকৈ বনাই, খুব টেষ্টি হৈছিলে। তাৰপিছত এয়া চাওকচোন কি ধুনীয়াকৈ এনেকৈ ৱালত ৰাষ্ট্ৰীয় সংগীত গোটাইটো লিখি থৈছে। তাৰপিছত দিছে তলত ৰাইটাৰৰ নাম, আকৌ দিছে জাতীয় সংগীত গোটাইটো লিখি পেলাই, তাৰপিছত দিছে আকৌ ৰাইটাৰৰ তলত নাম। আৰু এনেকৈ অকণমান প্ৰিণ্টিং কৰি ৰাখিছে, খুব ভাল লাগে। গতিকে আপোনালোকক অকণমান মই দেখুৱালোঁ, মোৰ বিৰাট ভাল লাগে। তাৰপিছত আমি খাই মেলি ওলালোঁ। এনেকৈ যেতিয়া সোমাম আকৌ আমাৰ হাতযোৰ কৰি জয় কৃষ্ণ গুৰু বুলি ৱেলকাম জনাই, আহিবৰ সময়ত আকৌ জয় কৃষ্ণ বুলি এনেকৈ হাতযোৰ কৰি আমাক বিদায় দিয়ে। তাৰপিছত এয়া আকৌ আমি আহি পালোঁহি আশ্ৰম। তাৰপিছত এয়া চাওকচোন অকণমান আপোনালোকক ফ্ৰণ্টৰ পৰা দেখুৱাইছোঁ, যিহেতু ইয়াত কেমেৰা এলাও নাই, পাৰ্মিশ্যন লৈহে অকণমান ভিডিঅ' কৰিব পাৰি। যিহেতু মই অকণমান ফ্ৰণ্টৰ পৰা দেখুৱাইছোঁ, আপোনালোকক কেতিয়াবা পাৰ্মিশ্যন লৈ মই গোটেইখন আশ্ৰম আপোনালোকক দেখুৱাম। ইয়াত চাবৰ বহুত বস্তু আছে, বিভিন্ন ধৰণৰ ফুলো চাবলৈ পায় ইয়াত। ধুনীয়া ধুনীয়া ফুল, মই অচিনাকি ফুল কিছুমান দেখোঁ মই নাজানো, আপোনালোকে চিনি পাবও পাৰে। মই আপোনালোকক কেতিয়াবা ধুনীয়াকৈ দেখুৱাম বাৰু আশ্ৰমখন। ইয়াত বহুত দৰ্শনাৰ্থী আহি থাকে, বহুত দূৰৰ পৰা। ইয়াৰ পাছত প্ৰসাদ ল'লোঁ মই অকণমান ঘৰলৈ বুলি, নিজেও খালোঁ। তাৰপিছত ওলাই আহিলোঁ। আমি এতিয়া আকৌ ৰঙিয়ালৈ যাব লাগে, মাহঁতৰ ঘৰলৈ। তাৰপিছত ৰাস্তাৰ পৰা অকণমান ফল আৰু অকণমান মিঠাই ল'লোঁ। আকৌ মই 2 বছৰৰ মূৰত মাহঁতৰ ঘৰলৈ যাম, আপোনালোকে হয়তো বিশ্বাস নকৰিব পাৰে। এই অকণমান মিঠাই, চানা এপেকেট আৰু অকণমান আম ল'লোঁ। তাৰপিছত মই পানী খালোঁ, ইমান পানী পিয়াহ লাগিছে, যিহেতু গোটেই দিনটো পানী খোৱাই নাই। এহে মা দেউতা ৰাস্তাতে ৰখি আছে। ঘৰ আহি পালোঁহি। মায়ে দেখি মোক ইমান কান্দিছে, মোৰ ইমান বেয়া লাগিলে। মায়ে একদম ধুনীয়াকৈ চাহ, মিঠাই, পুৰি, বিস্কিট ধুনীয়াকৈ খাই ল'লোঁ। তাত আমি 2 ঘণ্টা বহিলোঁ। এওঁলোকে কিবা দৰৱৰ কথা ডিছকাছ কৰি আছিলে। তাৰপিছত মই ধুনীয়াকৈ এখন মহলা মাৰি তামোল খালোঁ, কেঁচা তামোল, বহুত দিনৰ মূৰত যিহেতু পালোঁ। তাৰপিছত আমাৰ আহিবৰ সময় হ'লে কথা পাতি গমেই নাপাওঁ সময় কেনি ওলাই গ'ল। এয়া আহিবলৈ ওলালোঁ। মায়ে মোক কান্দি বিদায় দিলে, ইমান বেয়া লাগিলে। খুব ৰাখিছিলে থাকিবৰ কাৰণে, কিন্তু এখেতৰ পিছৰ দিনা আকৌ ডিউটি আছে, গতিকে থাকিব নোৱাৰিলোঁ। মাক ক'লোঁ যে আমি আকৌ আহিম বাৰু, 2 দিন থাকি যাম আহি পেলাই। তাৰপিছত মায়ে মান্তি হ'ল বাৰু, যিহেতু গম পাই ন অফিচ আছে, গতিকে আমি আহিব নোৱাৰোঁ। দুটা আহিছোঁ থাকা তুমি অঁ। হাই এভৰিৱান, কালি ৰাতি আহি একো লগ নকৰিলোঁ, বজাৰো কৰিলোঁ ৰাস্তাত আহি পেলাই। তাৰপিছত আহি পেলাই আকৌ ধুমধাম বনালোঁ, সকলোকে খুৱাই মেলি মই ভাত চাত খাই গা ধুই তাৰপিছতহে শুলোঁ। আজি ৰাতিপুৱা সেই এটাই কাম, ভাত চাত বনাই সকলোকে খুৱাই মেলি আজি চব কামত ওলাই গ'ল। আৰু এতিয়া মই কাপোৰ ধুব লৈছোঁ। কালি যিমান সোপা কাপোৰ নিছিলোঁ তাৰ লগতো আৰু ঘৰুৱা বহুতো কাপোৰ আছে, গতিকে এইখিনি ধুই লওঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব।
এই বাকী কাপোৰখিনি ধুই দিছোঁ, ঘৰৰ কাপোৰখিনি। তাৰপিছত এইফালে বগা কাপোৰখিনি মেলি দিছোঁ। ইমানহে ৰ'দ, চকু খুলিবই পৰা নাই। ধুমধামকৈ এইখিনি মেলি লওঁ, তাৰপিছত গৈ ভাত বনামগৈ। গোটেই কাপোৰখিনি ধুলোঁ, বগা কাপোৰখিনি। আমি 5জন মানুহ গৈছিলোঁ, যিহেতু 5জন মানুহৰ বহুত কাপোৰ ওলাইছে। আৰু বাকীখিনি এতিয়া ধুই আছোঁ বাৰু, বেলেগকৈ ধুইছোঁ। বগা আৰু বেলেগ ঘৰুৱা কাপোৰ একেলগে ধুব নোৱাৰি। আৰু আকৌ দুপৰীয়া সাঁজ বনাবলগীয়া আছে, ঘৰ মচিবলগীয়া আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ আছোঁ, বাই বাই এণ্ড টেক কেয়াৰ।